নমস্কাৰ। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি 1969 চনৰ 20 জুন তাৰিখে তেখেত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন বিশিষ্ট সাহিত্যিক, কবি, নৃত্যবিদ, সংগীতজ্ঞ, চিত্ৰশিল্পী হোৱাৰ উপৰিও মুক্তিযুঁজাৰু আছিল। তেখেতক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে 1939 চনত কলাগুৰু উপাধিৰে সন্মানিত কৰিছিলে। আজি তেখেতৰ মৃত্যু দিৱসটো আমি ৰাভা দিৱস হিচাপে পালন কৰোঁ। আজি ৰাভা দিৱসৰ দিনাখন মই তেখেতৰ এটি জনপ্ৰিয় কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম দুখীয়াৰ কলিজা। যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। কবিতাটিৰ শিৰোনাম দুখীয়াৰ কলিজা। দুখীয়াৰ কলিজা নিঙাৰি লওঁ, টুপি টুপি তেজ শুহি শুহি পিয়, ৰুকি ৰুকি মঙহ চুবাই খাওঁ, কুৰুকি হাড় কেইডালো চুবাও, হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ, হুঁচিয়াৰ হুঁচিয়াৰ। বিপ্লৱ পথৰে যাত্ৰী আমি, সৰ্বহাৰাৰে মুক্তিকামী, চুৰ নকৰিম আমি সংগ্ৰামী, দৰ্পধনীৰ পণ আমাৰ, হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ, হুঁচিয়াৰ হুঁচিয়াৰ। শেষ যুদ্ধৰ আমি ৰনুৱা, পৃথিৱীৰ হালোৱা বনোৱা, হোম বিজয়ী আমি দুখীয়া, ক'ত ৰবি ধনী এইবাৰ, হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ, হুঁচিয়াৰ হুঁচিয়াৰ। ধন্যবাদ। কেনে পাইছে মতামত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।